हेलो एवरीवन মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি ভিডিঅ'টো কলেজৰ পৰা আৰম্ভ কৰিছো আপোন মহাবিদ্যালয়খনত বিদায় দিয়াৰ সময় আহি পৰিল দুবছৰীয়া স্নাতকোত্তৰ যাত্ৰাৰ একেবাৰে শেষৰ দিনটো আজি ফৰ্থ সেমিষ্টাৰ লাষ্ট এক্সাম ডে স্নাতকৰ পৰা স্নাতকোত্তৰলৈ এই 5 বছৰীয়া যাত্ৰাত আপোন মহাবিদ্যালয়খনে বহুতো স্মৃতি দি গ'ল সেই সমূহে সামৰি আজি বিদায় লোৱাৰ সময় আহি পৰিল এই যে প্ৰিয় ইউনিফৰ্মযোৰ এইযোৰ আৰু কোনোদিনে পিন্ধিবলৈ নাপাম কেণ্টিনত মাৰা সেই আড্ডাসমূহ এই সময়সমূহ আৰু কোনোদিনে ঘূৰাই নাপাম কলেজৰ যে সেই গ্ৰুপটো তাত আৰু কোনোদিনে মেছেজ নাহিব কলেজলৈ আজি যাবিনে তই নগ'লে ময়ো নাযাওঁ সেই সময়সমূহ যে আৰু কোনোদিনে ঘূৰাই নাপাম কেণ্টিনৰ আড্ডাৰ সময়খিনি কোনোদিনে পাহৰিব নোৱাৰিম হয়তো আৰু আমি কোনোদিন একেলগ নহ'ম হয়তো আৰু মোৰ ভিডিঅ'ত কোনোদিন তহঁতৰ মুখ নোলাব ভাবিলেই মনটো কঠোৰ হৈ যায় শেষৰ পৰাই যেনেদৰে আৰম্ভ হয় ঠিক তেনেকৈ সপোনবোৰৰ আৰম্ভণি হ'ব এতিয়া সকলো সপোনৰ পাছত দৌৰি ব্যস্ত হৈ পৰিব সকলোৰে সপোনবোৰ সফলতা হওক সোনকালেই আৰু শেষত আমি গোটেইবোৰ মিলি কাষতে থকা ৰেষ্টুৰেণ্টখনত আহিলোঁ আৰু যেন আমাৰ আড্ডা আজি শেষেই নহ'ব এৰি যাবলৈকে মন যোৱা নাই নেক্সট ফেয়াৰলৈ ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতেই পায়